গাইজ যদিও এইটো এটা সায়েন্স আৰু টেকনলজিৰ চেনেল কিন্তু এইটো চেনেলত আজি মই আপোনালোকক এটা জাদু দেখুৱাব গৈ আছো আৰু ভালদৰে চাব চাওক মোৰ ওচৰত এনেকুৱা দুটা বেলুন আছে এইটো এটা আৰু এইটো এটা এই দুটা বেলুন একে সমানে মই ফুলাই থৈ দিছো এতিয়া আৰু ওচৰতে এডাল মম জ্বলাই থৈ দিয়া আছে অলপ পিছত মই জাদু কৰিম আৰু আপোনালোকে চাই থাকক কি হ'ব প্ৰথমতে এই বেলুনটো মই মম ডালৰ ওপৰত দিম এনেকে ভুম আৰু লগতে মমু ভুম দেখাটো পালে এতিয়া প্ৰথমতে মই মম ডাল আকৌ এবাৰ জ্বলাই লওঁ মমডালে ভয় খাইছে গাছ সেইকাৰণে জ্বলিব খোজা নাই মানে ওকে জ্বলি গ'ল এতিয়া গাইজ মই এই বেলুনটো লম আৰু এই বেলুনটোত মই এতিয়া এটা মন্ত্ৰ মাতিম এতিয়া এই বেলুনটোত এটা জাদু আছে এতিয়া মই এইটো মমৰ ওপৰত থম চাওক গাইজ মই মন্ত্ৰ মাতি লোৱা কাৰণে এতিয়া বেলুনটো ফাটি যোৱা নাই চাওক একে ধৰণৰ এটা বেলুন ফাটি গ'ল কিন্তু আনটো বেলুন ফাটি যোৱা নাই তলৰ ফালে কোলা হৈ গ'ল তথাপিতো বেলুনটো কিন্তু ফাটি যোৱা নাই এয়াই হ'ল গাইজ জাদু গাইজ আসলতে মোৰ ওচৰত দুটা বেলুন আছিল সেইকাৰণে ভাবিলোঁ আপোনালোকক কিবা এটা দেখুৱাই দিওঁ যিটো বস্তু সায়েন্সৰ লগত ৰিলেটেড কাৰণ এইটো চেনেল যিহেতু সায়েন্সৰ লগতেই ৰিলেটেড প্ৰথম বেলুনটো একেবাৰে খালী আছিল খালী ঠিক নহয় ভিতৰত আছিল বতাহ বায়ু হাৱা আৰু এই বেলুনটোৰ ভিতৰত আছে পানী প্ৰথম বেলুনটো মই যেতিয়া জুইৰ ওপৰত দিলোঁ লগে লগে সেইটো ফাটি গ'ল কিন্তু যেতিয়া এই বেলুনটো দিলোঁ কিন্তু বেলুনটো নাফাটিল কিয় নাফাটিল জানেনে যিহেতু এইটো বেলুনৰ ভিতৰত পানী আছে সেই পানীখিনিয়ে এই মমডালৰ পৰা যোৱা আটাইখিনি গৰম শুহি লৈছে মানে পানীৰ হিট ষ্টৰিং কেপাচিটি বেছি এই বেলুনটোৰ বাহিৰৰ যিখন ছালখন বাহিৰৰ যিটো লেয়াৰটো এই লেয়াৰটো ফাটিবৰ কাৰণে যিখিনি গৰম বা গলি যাবৰ কাৰণে যিখিনি গৰম লাগে সেইখিনি গৰমই পোৱা নাই কাৰণ ভিতৰত থকা পানীখিনিয়ে সেই গৰমখিনি শুহি লৈছে সেইকাৰণে এই বেলুনটো ফাটি যোৱা নাই বুজি পাইছেনে এইটো হ'ল এটা সায়েন্সৰ কথা বহুতে এইবিলাকে ইউজ কৰি কিছুমান মেজিক দেখায় প্ৰত্যেকটো মেজিকৰ আঁৰত কিছুমান বিজ্ঞান সোমাই থাকে মোৰ ওচৰত বেলুন দুটা থকা বাবে আপোনালোকক দেখুৱাই দিলোঁ এইটো একো যাদুৰ চেনেল নহয় যদি ভিডিঅ'টো এনে ইণ্টাৰেষ্টিং লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব